নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আহি আপোনাৰ মাজত উপস্থিত হৈছোঁ আৰু আজিৰ টপিকটো হৈছে মোবাইলৰ আপডেট আমি কিয় দিব লাগে মোবাইলৰ আপডেট আমি দিলে কি মোবাইলটোৰ লাভ হয় আৰু কি লোকচান হয় এই সকলোবোৰ বিষয় আজি এই ভিডিঅ'টোৰ মাজেৰে জানিম গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গতিকে আহক নাম্বাৰ 1 পইণ্ট মোবাইলৰ ছফ্টৱেৰ আপডেট এটা নতুন অপাৰেটিং সিস্টেম আৰু যেতিয়া কোম্পানীসমূহে এটা নতুন অপাৰেটিং সিস্টেম বনায় তেতিয়া সেই অপাৰেটিং সিস্টেমত বহুতো নতুন ফিচাৰ্স এড কৰে আৰু আমি যেতিয়া সেই মোবাইলটোৰ ছফ্টৱেৰ আপডেট দিম তেতিয়াহ'লে সেই আপডেটৰ জৰিয়তে আমি সেই নতুন ফিচাৰ্সবিলাক পাব পাৰোঁ গতিকে আমি সেই মোবাইলৰ আপডেটটো দিয়া অতি প্ৰয়োজনীয় মোবাইল ফোন যেতিয়া আমি আপডেট দিওঁ আপডেট দিয়াৰ পিছতো কিছুমান নিৰ্দিষ্ট এপ্লিকেশ্যন স্লো বা হেং মাৰাৰ এটা প্ৰব্লেম আমাৰ মাজত আহে আৰু সেই এপ্লিকেশ্যন স্লো বা হেং মৰাৰ কাৰণে আমাৰ কিছুমান আৰু নতুন আপডেট আহে আৰু আমি সেই আপডেটবিলাক দিয়াৰ ফলত সেই স্লো বা হেং মৰাৰ প্ৰব্লেমটো নাইকিয়া হয় গতিকে আমি মোবাইলটো ছফ্টৱেৰ আপডেট দি থ'ব লাগে নাম্বাৰ 2 যেতিয়া মোবাইল ফোন এটাত নতুন ছফ্টৱেৰ আপডেট আহে তেতিয়া তাত নতুন ফিচাৰ্স বহুতো এড হয় যেনে গুগল মেপ ইণ্টাৰনেট কেমেৰা গেম আদিত বহু ধৰণৰ ফিচাৰ্স দেখিবলৈ পোৱা যায় আৰু এইবিলাক ফিচাৰ্স আমি পাবৰ কাৰণে মোবাইলটো ছফ্টৱেৰ আপডেট দিয়াটো খুব বেছি প্ৰয়োজনীয় হয় নাম্বাৰ 3 যেতিয়া মোবাইলৰ ছফ্টৱেৰ আপডেট আহে তেতিয়া মোবাইলটোৰ গোটেই অপাৰেটিং সিস্টেমটো স্পীড হয় যেতিয়া আমি আপডেট দিম তেতিয়া আমাৰ গোটেই মোবাইলৰ অপাৰেটিং সিস্টেমটো স্পীড হ'ব আৰু স্পীড হোৱাৰ ফলত আমি বহুত কাম কম সময়ৰ ভিতৰতে আমি মোবাইলটোত কৰিব পাৰিম যেতিয়া আমাৰ মোবাইলটো হেং মাৰিব তেতিয়া আমি বহুতো কাম স্লো আৰু হেঙৰ মাজেৰে কৰিব লগা হয় আৰু যদি আমি সিস্টেম আপডেটটো সময়ত দি থাকো তেতিয়াহ'লে আমাৰ অপাৰেটিং সিস্টেমটোৰ স্পীড বহুত বাঢ়ি যাব আৰু তাৰ ফলত আমি বহুত কম সময়ৰ ভিতৰতে বহুত ধুনীয়াকৈ কামবিলাক আমি মোবাইলত অতি সোনকালে কৰিব পাৰিম নাম্বাৰ 4 বৰ্তমান সময়ত মোবাইলৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে সিকিউৰিটি যেতিয়া আমি এটা মোবাইল ইউজ কৰাৰ সময়ত আমি তাত এটা সিকিউৰিটি লগাও মোবাইল ফোনৰ যেতিয়া ছফ্টৱেৰ আপডেট আহিলে তেতিয়া সিকিউৰিটিটো বহুত ষ্ট্ৰং হোৱা দেখা যায় কাৰণ মোবাইল কোম্পানীসমূহে যেতিয়া এটা অপাৰেটিং সিস্টেম বনায় আৰু সেই অপাৰেটিং সিস্টেমটো বনোৱাৰ সময়ত তেওঁলোকে বহুত বেছি গুৰুত্ব দিয়ে মোবাইল ফোনটোৰ সিকিউৰিটি ষ্ট্ৰং কৰাৰ কাৰণে আৰু সেয়েহে মোবাইল ফোনটো যেতিয়া আমি ছফ্টৱেৰ আপডেট দিওঁ তেতিয়া আমাৰ সিকিউৰিটিটো বহুত বেছি আপডেট হয় আৰু আপডেট হোৱাৰ ফলত আমাৰ মোবাইলটো বহুত বেছি সুৰক্ষিত হৈ থাকে নাম্বাৰ 5 যেতিয়া মোবাইল ফোনত সিস্টেম আপডেট আহে তেতিয়া UI অৰ্থাৎ ইউজাৰ ইণ্টাৰফেচটো ভাল হয় যেতিয়া কোম্পানীসমূহে সময়ে মোবাইলত ছফ্টৱেৰ আপডেট দি থাকে আৰু যেতিয়া আমি সেই ছফ্টৱেৰ আপডেটবিলাক দিওঁ তেতিয়া সেই ইউজাৰ ইণ্টাৰফেচটো স্মুথ হয় আৰু মানুহে যেতিয়া ইউজ কৰি বস্তুটো ভাল পায় স্মুথ হয় আৰু সেয়েহে আমি স্মুথ হ'বৰ কাৰণে সিস্টেম আপডেটটো মোবাইলত দিয়াটো অতি প্ৰয়োজনীয় গতিকে আপোনালোকে এই 5টা পইণ্টৰ দ্বাৰা গম পালে যে আমাৰ মোবাইলত যেতিয়া ছফ্টৱেৰ আপডেট আহে আমি ছফ্টৱেৰ আপডেট দিয়াৰ ফলত কি লাভ হয় আৰু এটা নোকচান হয় নোহোৱা নহয় এটা নোকচান হয় নোকচানটো হ'ল যে আমাৰ যেতিয়া বাৰে এটা মোবাইলত ছফ্টৱেৰ আপডেট আহি থাকিব কম সময়ৰ মূৰে যেতিয়া আমাৰ মোবাইলত আপডেট আহি থাকে তেতিয়া আমাৰ মোবাইলত থকা যিটো স্পেচ আছে স্পেচটো অলপকৈ নোহোৱা হয় অলপকৈ স্পেচটো কমি আহি থাকে আৰু সেইটোৱে অলপ লোকচান হয় কিন্তু লোকচানতকৈ লাভৰ পৰিমাণটো বহুত বেছি আৰু সেয়েহে আমি মোবাইল এটা সুৰক্ষিত কৰি ৰাখিবলৈ আমি সিস্টেম আপডেট দিয়াটো খুবেই প্ৰয়োজনীয় গতিকে আপোনালোকে গম পালে যে মোবাইল ফোন এটা ছফ্টৱেৰ আপডেট দিয়াৰ ফলত কি লাভ হ'ব পাৰে আৰু কি লোকচান হ'ব পাৰে আশা কৰোঁ ভিডিঅ'টো চাই উপকৃত হৈছে আৰু এনেকুৱা নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ
চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই ৰাখিব যাতে আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগত নটিফিকেশ্যনৰ দ্বাৰা পাই যাব পাৰে। ধন্যবাদ। জয় হিন্দ।